হাই বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল মৌচুমী মোৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ দিনটো পৰিৱেশ আপোনালোকক দেখাম, মানে আজিৰ দিনটো কি কৰিব পাৰোঁ তাকে দেখাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰাতি যিহেতু চাউলখিনি তিয়াই থৈছিলোঁ আৰু এতিয়া মই চাউলকেইটা ধুই পেলাই অকণমান লাহে লাহে খুন্দিবলৈ যাম। এয়া ৰাতিপুৱা লাল চাহ বনাই দিনটো আৰম্ভ কৰোঁ। আৰু এয়া আহিছোঁ পিঠাগুড়ি খুন্দিবলৈ। এয়া পিঠাগুড়ি চাউল হাততে লৈ আহিছোঁ। ঘৰৰ ঢেঁকীটো বেয়া হৈ আছে, সেয়েহে ওচৰৰ মানুহৰ ঘৰতে খুন্দিম, মানে বৰমাহঁতৰ ঘৰত খুন্দিম। খাই আছোঁ পিঠাগুড়ি খুন্দি চাই। ৰাতিপুৱা পিঠাগুড়ি খুন্দিবলৈ আহিছোঁ। 10টাত উঠা মানুহ উঠিছে আজি 5টাতে উঠিছে। বহাগৰ বিহু পিঠাগুড়ি খুন্দি থাকোঁতে বৰমাই চাহ একাপ আনি দিছে, খাই লওঁ। গুড়ে খাম, গুড় খাবও লাগে বাৰু বিশেষকৈ। বোৱা চাউল যিহেতু নেচি থ'ব লাগিব অলপ। এতিয়া মোৰ চালি আমনি লাগিছে। এতিয়া বৰমা বহিছে আৰু বৰমাই চালিছে। বৰমা আৰু জোৎস্না বাই লাগি আছে। মোক মই উঠিলোঁ আৰু এওঁলোক কিজনে পিঠাগুড়ি খুন্দি আহি পালোহি আৰু এয়া ওলাই মেলি ল'লোঁ। মই এতিয়া যাম বজাৰ, আৰু বজাৰলৈ গৈ কেইটামান বস্তু আনিবলগীয়া আছে। যিহেতু পিঠাগুড়ি খুন্দিলোঁ, গুড় অনা হোৱাই নাই, এতিয়া গুড় আনিম আৰু বজাৰ যাম। বজাৰ পৰিৱেশ পাৰিলে আপোনালোকক অলপ চব দেখাবলৈ চেষ্টা কৰিম, কাৰণ ৰ'দ বহুত দিছে আজি। বজাৰ পৰিৱেশ বেছি চাগে দেখাব নোৱাৰিম, হ'লেও যাওঁ। কি দেখাওঁ ভিডিঅ'টো চাই থাকিব আপোনালোকে। বজাৰৰ পৰিৱেশ হৈ যাব। বজাৰৰ পৰা আহিলোঁ, আহি ঘৰ পালোহি। মই সদায় একচুৱেলি ঘৰৰ পাছফালৰ পৰা ওলাই পাছফালৰ পৰা যোৱা আৰু পাছফালে অহা আদি পৰিৱেশ আপোনালোকক দেখাওঁ। কি কাৰণে দেখাম, এদিন বহি আৰু কি আনিছোঁ বজাৰৰ পৰা আপোনালোকক চব দেখাম আৰু ভিডিঅ'টো। বজাৰ পৰিৱেশ ফল মূল কি আনিছোঁ দেখাম। প্ৰথমতে আনিলোঁ মুড়ি, দেখিছেনে? এয়া মুড়ি আনিলোঁ অলপ, আৰু আনিলোঁ নেমু। এয়া দেখিছেনে, এটা নেমু আছে, আৰু বুদিমাহ আনিলোঁ, মানে লেচেৰা মাহ। এইফালে গুড় আনিলোঁ, দেখিছেনে? এয়া ল'লোঁ গুড়। ৰিফাইন এটা আনিলোঁ, মিঠাতেল বাৰু আনি থোৱাই আছে। এইফালে মাটি দালি আনিলোঁ, আৰু আনিলোঁ বেঙেনা, তিতাকেৰেলা ইয়াতে আছে, আৰু দুটামান সৰু বস্তু আনিছোঁ কাপোৰ। মানে যিহেতু বিহু আহিছে ন, শাহু মাক কিবা এটা দিব লাগিব, ননন্দী ল'ৰা ছোৱালীকেইটাকো সৰু কিবা দিব লাগিব। অলপ আনি থৈছোঁ। আজি বজাৰৰ পৰা এইকেইটা আনিলোঁ। এতিয়া যিহেতু ৰিজাল্ট দিছে ন, সেয়েহে ল'ৰাহঁতক বহী পাত লগা হ'ল ন। বহী সেয়ে আনিলোঁ, বহী পাত মানে এইকেইদিন লৈ আহিলোঁ আৰু সিহঁতক যিহেতু লাগিয়ে থাকে, বহুত নষ্ট কৰে, সেয়েহে একদিন বহী পাত আনিলোঁ। আৰু ইয়াত বহী কভাৰ লগাবৰ কাৰণে আনিলোঁ, আৰু দুটামান কাপৰ ছেট আনিলোঁ। বিহু বুলি ক'লে যিমানেই নাথাকক, নতুনকৈ কাপ প্লেট এটা লোৱা চখ মাইকী মানুহৰ। মানে বিশেষকৈ বজাৰ গ'লে কাপ প্লেট হওক, ঘৰুৱা বাচনি প্লাষ্টিকেই হওক, লাগিলে বজাৰ গ'লে ঘৰুৱা বস্তু এটা দুটা আনিলেহে মনটো ভাল লাগে। বেলেগ বস্তুলৈ মন নাযায়। এইটো আনিলোঁ, দেখিছিলে মানুহজনলৈ। এইটো এটা আনিলোঁ মানুহজন বা নাই ল'ৰা ছোৱালী, ল'ৰা দুটাই সানিব বুলি, বিহু বুলি। এয়া মই পিঠা পুৰিবৰ কাৰণে এতিয়া প্ৰথমতে তিলখিনি ভাজি লওঁ। এনেকৈ ধুনীয়াকৈ ভাজি লৈ গুড়ৰ লগত মিক্স কৰিম। একচুৱেলি তিলখিনি ভাজিছোঁ, মই আজি ঢেঁকীত নুখুন্দো, দেখাই আছোঁ আপোনালোকক ভাজি লৈ। তিলখিনি ভাজিলোঁ, ভাজি পেলাই ঠাণ্ডা হ'ব দিছোঁ। আৰু এনেকৈ গুড়খিনি মই সৰুকৈ ৰুকি লৈছোঁ। গুড়খিনি মানে সৰুকৈ কাটি লৈ ইয়াৰ লগত গুড়টো মিহলাম, আপোনালোকক দেখাম কেনেকৈ কৰিম। এইখিনি এনেকৈ সৰুকৈ কাটি লৈছোঁ। যিহেতু ঢেঁকীত খুন্দে, কিন্তু ঢেঁকী খুন্দিবলৈ আৰু এতিয়া মন যোৱা নাই, সেয়েহে মই এনেকৈ হাতেৰে গুড়টো সৰু কৰি লৈছোঁ। এই আইটেমত তিলকেইটা যিহেতু ঠাণ্ডা হ'ল, সেয়েহে এতিয়া মিক্সিত দিম। একদম মিক্সিত ধুনীয়াকৈ গুড়ি হৈ গ'লে, কাৰণ ইমান গৰমত ঢেঁকীত আকৌ খুন্দি থকাতকৈ এনেকৈ মিক্সিত দি ল'লে বহুত ভাল। এতিয়া মই কি কৰি খাম,
ঘৰত পিঠা পনা বনাই আজৰি হৈ আবেলি সময় মানে আবেলি হৈছে আৰু ওচৰতে আজি ডাঙৰ ডাঙৰ ছোৱালীখিনিয়ে ৰিহাৰ্চেল কৰি আছে। ময়ো আহিছোঁ তালৈকে আপোনালোকক ডাঙৰ ছোৱালীখিনি ৰিহাৰ্চেল দেখাম। মানে আগতে এজনে কমেণ্ট কৰিছে ঢোলৰ চেও মিলা নাই বুলি, কিন্তু ঢোলৰ চেও মিলা নাই মানে সৰু সৰু ল'ৰা ছোৱালীকেইটা মানে বজাইছে, সিহঁতি ঢোল শিকা নাই, ঘৰতে ৰিহাৰ্চেল কৰি পেলাই মানে ঘৰতেই শিকিছে ঢোলটো, সেয়েহে অকণমান দেখালোঁ। যোৱাবাৰ কমেণ্ট কৰাৰ কাৰণে ভাল পালোঁ যে ঢোলৰ চেওকেইটা মিলা নাই, কিন্তু এতিয়াও মিলা নাই, বহুতখিনি অলপ খেলি মেলি হৈছে। ল'ৰা দুটা সৰু নাচনীকেইজনীহে ডাঙৰ, অকণমান সৰু সৰু ল'ৰা দুটাই বজাইছে, সেয়েহে আজি ঢোলৰ চেওটো অলপ মিলা নাই। আৰু এইখিনিকে দেখাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ আগলৈ আহিম। মোৰ ভিডিঅ'খিনি চাই থাকিব, যদি মোৰ ভিডিঅ'খিনি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ আহোঁ।